welcome to my YouTube channel Raju Vlogs. Raju Vlogs লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ঘৰত থাকি বৰিং লাগে, কিন্তু কি কৰিব, লকডাউনৰ কাৰণে থাকিবই লাগিব। তাতে আমাৰ গাঁৱত এটা পুখুৰী আছে, তাকে এবাৰ চাব আহিলোঁ, বহুত দিন অহা নাই। আপোনালোককো দেখাম, ভিডিঅ'টো স্কিপ নকৰিব, সকলোৱে চাই যাব। সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম। এয়া আহি ফাইনেলি পালোহি, আপোনালোকক দেখাই আছোঁ গোটেই সম্পূৰ্ণ। ফাইনেলি আমি আহি পালোহি। এয়া চাওক, আমি আহিছিলোঁ 6টা। এয়া ভিডিঅ' সম্পূৰ্ণকৈ দেখাম আপোনালোকক গোটেই পুখুৰীটো। এয়া এখন হ'ল পুখুৰীটোৰ ওপৰত এখন চাং বনাই থৈছে, মানুহ আহি ইয়াত জীয়াব পাৰে। চাই লওক, সেইটো এবাৰ পুখুৰীটো বেকগ্ৰাউণ্ডৰ পৰা মই অলপ দেখাই দিছোঁ আৰু ভালকৈ দেখাব চেষ্টা কৰিম। গোটেই এপাক খোজকাঢ়ি দিম, কিমান টাইম লাগে আপোনালোকক দেখাম। এইটো বহুত দিনীয়া পুখুৰী, কিমান দিন হৈ গ'ল কিন্তু কোনেও নাজানে। পুখুৰীটো আহোমৰ যুগৰ নে কেতিয়া যুগৰ, কিন্তু ব্ৰিটিছৰ যুগৰ এইটো নাম কোনেও নাজানে। কিন্তু এই পুখুৰীটো এতিয়াও আমাৰ গাঁৱত আছে। লখিমপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মাজত আছে। এইটো পুখুৰী হ'ল 52 বিঘা নে কিমান বিঘা আছে বুলি কৈছে, কিন্তু 52 বিঘাতকৈ বেছিকৈ থাকিব পাৰে। এয়া সকলো দেখাম মই। এইটোৱে হ'ল পুখুৰীটো, চাই লওক এবাৰ। 52 বিঘাৰ আছে বুলি কৈছে, 52 বিঘাতকৈ বেছিও থাকিব পাৰে। কিন্তু কিমান যুগৰ পুখুৰী এইটো কোনেও নাজানে, কিন্তু আছে আমাৰ গাঁৱৰ মাজতে আছে। হৈ গ'ল বহুত দিন, 200-300 বছৰ অধিকো হৈ গ'ল, কিন্তু নাজানো 200-300 বছৰ কি 4-500 বছৰ আগতেই হৈ যাব পাৰে। কিন্তু এইটো পুখুৰী খন্দা কিন্তু কোনেও নাজানে। এতিয়া আমাৰ গাঁৱত কি বিভিন্ন জেগাৰ মানুহ নাজানে কি এই পুখুৰীটো কিমান বছৰ লাগিছে, কিন্তু বহুত বছৰ হৈ গ'ল। এতিয়া 300-400-500 বছৰৰ ওপৰত হ'ব পাৰে। এইটোৱে হৈছে পুখুৰীটো, আমাৰ ইয়াত থকা বৰ পুখুৰী বুলি কয়। মই বেক কৰিও সকলো দেখাই আছোঁ। এয়া আমি আছোঁ পাৰত। এইটো মোৰ লগৰ হয়। এইটো আমাৰ পুখুৰীটো মেৰামতিৰ কাৰণে আহিছিলে আধাখিলা। তাৰপিছতে পুখুৰীটো বহুত পুৰণি হৈ গৈছিলে, লেতেৰা হৈ গৈছিলে, বহুত হেৰি মানে বহুত লেতেৰা হৈ গৈছিলে। ৰখাইছে পুখুৰীটো। ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে, কাছ আছে। এটা প্ৰকৃতিক পৰিৱেশৰ মাজত আছে, যি নাম হৈছে আমাৰ গাঁৱৰ মাজত আছে বৰ পুখুৰী। বহুত ডাঙৰ হয়। এইটো 52 বিঘাৰ বুলি কৈছে, কিন্তু 52 বিঘা বেছিও থাকিব পাৰে, কমো থাকিব পাৰে। আজিলৈকে কোনেওতো জুখি চোৱা নাই। যদি জুখিও চাইছে গম নাপাওঁ। কিন্তু এই পুখুৰীটোৰ এপাক খোজকাঢ়িবলৈ হ'লে খুব বেছি 15 বা 20 মিনিট টাইম লাগিব। এইটো পুখুৰী ডাঙৰ, বহুত ডাঙৰ মাছ কাছ আছে। এয়া মোৰ লগৰকেইটা গৈ আছে, আমি আহি আছোঁ। গোটেই এপাক খোজকাঢ়ি লওঁ বোলো। এয়া চাই থাকক মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক, তেতিয়া গম পাব পুখুৰীটো কিমান ডাঙৰ হয়। আমাৰ আজু ককা দিনৰ আগৰেই হ'ব পাৰে, কিন্তু কোনেও নাজানে পুখুৰীটো কেনেকৈ খান্দিছিল, কি কথা কি বতৰা। পুখুৰীটো আছে, কিন্তু বহুত ডাঙৰ হয়। আমাৰ লখিমপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মাজতে আছে এই পুখুৰীটো, যাৰ নাম হৈছে বৰপুখুৰী। কেনেকৈ ৰাখিলে বৰপুখুৰী নামটো ৰাখিলে, কিন্তু ডাঙৰ যেন পুখুৰীটো সেইবাবে। কিন্তু এই পুখুৰীটো কোনে খান্দিছিলে, কি কথা কোনেও গম নাপায়। এই পুখুৰীত আহে, পুখুৰীৰ পাৰত জানুৱাৰী 31 খানা খাব আহে। সকলো গাঁৱৰ পৰা আহে, বহুত দূৰৰ পৰা আহে পুখুৰীটো চাবৰ বাবে। চাই লওক কি প্ৰকৃতিক পৰিৱেশৰ মাজত এটা পুখুৰী কিমান ডাঙৰ হয়। আপোনালোকে চাই ভিডিঅ'টোত দেখিয়ে গম পাইছে কিমান ডাঙৰ, কিন্তু ওচৰত আহিলে গম পাব ইয়াত তাতকৈ বেছি কিমান ডাঙৰ হ'ব পাৰে। সেয়া পুখুৰীটো পাৰৰ কিনাৰৰ গাঁওখনেই হৈছে আমাৰ গাঁও। এইখনেই হৈছে আমাৰ গাঁও। আমাৰ গাঁৱৰ পৰা বেছি দূৰ নহয়, পথাৰখন পাৰ হ'লে হয়, কিন্তু ৰাস্তাটো দিয়া নাই, এতিয়ালৈকে অহা নাই। ইটো ছাইডৰ পৰা আছে, কিন্তু আমাৰ গাঁৱৰ ছাইডৰ পৰা ৰাস্তাটো নাই। সময়ত হৈ যাব পাৰে, কিন্তু কি জানিব, ৰাস্তাটো দিলেই ভাল। ৰাস্তাটো সোনকালে বনাব লাগে।
চৰকাৰৰ ফালৰ পৰা যিহেতু অনুদান আহে ৰাস্তাটো বনাবৰ বাবে। যোনে যোনে মোৰ এই ভিডিঅ'টো চাই আছে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আগলৈ যেন মই আৰু ভিডিঅ' বনাই যাব পাৰোঁ। চাই থাকক নাজাৰা, কি সুন্দৰ নাজাৰা। এই চুকটোতে আমি বহি আছিলোঁ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে। ইয়াতে পেইণ্ট কৰিব লাগিব। এইটো আমাৰ হৈছে 500 টকা বৰপুখুৰীটো। এতিয়া ঘৰলৈ আহি আছোঁ। সেইখন হ'ল আমাৰ গাঁও। এয়া পথাৰ মাজেদি যাব লাগিব। আৰু মোৰ ভিডিঅ'টো যোন আহিছে সকলোৱে কৰিব। এয়া আহি আছোঁ পথাৰৰ মাজেদি। ঠিক আছে, মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো প্ৰেছ কৰিব। অ'কে, বাই বাই।